सुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलमसलं सर्वाधि साक्षिभूतं भावातीतं त्रिगुणारहितं सद्गुरुं त्वां नमामि। न गुरुरधिकं तत्त्वं न गुरुरधिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्री गुरुवे नमः। वन्देऽहं श्रीमन्तं शङ्करमहं महन्तगुणसागरम् कलियुगसु कृपया भक्तिपन्थ प्रसारयेत् स्थापकाय सधर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। वंशाकल्पतरुभ्यश्च कृपा सिन्धुस्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। कृष्ण इष्टगुरु समन्वित जिजना এই অখিল ব্রহ্মাণ্ডৰ সৃজনকৰ্তা তাপত্ৰয়ৰ বিনাশকৰ্তা ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ সমস্ত জীৱৰে অন্তঃকৰণত স্থিত হৈ যিজনে সমস্ত জগতক চৈতন্য কৰি ৰাখিছে আমি পোনপ্ৰথমতেই সেইজনা ইষ্ট প্ৰভুৰ শ্ৰী গোবিন্দৰ চৰণ বন্দনকে অগ্ৰত ৰাখি তেৰাৰ ধ্বজ বজ জব অংকুশ পংকজ যুক্ত সেই অৰুণ চৰণ যুগলৰ নিষিদ্ধ পদ মকৰন্দ পান কৰিবলৈ আজি এই চতুৰ্থ দিৱসীয় শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উদ্দেশ্য অগ্ৰত ৰাখি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত অদ্য বিৰাজিত হৈ থকা আপোনাসৱ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভগত বৈষ্ণৱবৃন্দ আসনাধীষ্ঠ হৈ থকা শোকব্যাস স্বৰূপ পাঠেকীদ্বয়কে প্ৰমুখ্য কৰি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰাতঃস্মৰণীয় শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ বৈষ্ণৱ বসন্ত পাচনি আটাকে প্ৰমুখ্য কৰি সত্ৰস্থ বৈষ্ণৱসকল ব্ৰজধামৰ গোপী সদৃশ আই মাতৃসকল
আৰু সেইজনা গোবিন্দৰে নিত্য সংগী স্বৰূপ গোপবালক সদৃশ যুৱবন্ধুসকল সমন্বিতে আজি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তা সকলোকে আমি অন্তঃকৰণৰে শ্ৰদ্ধা আৰু সেৱা অৰ্পণ কৰা হৈছে। আজি আমি যদিও আপোনাৰ খবৰ অগ্ৰত মহাভাগৱত পাঠ ব্যাখ্যাৰ অৰ্থে আসনত উপবিষ্ট হোৱা হৈছে, সেই সম্পৰ্কত আমি কিবা এটা ক'বলৈ আগবঢ়াৰ আগমুহূৰ্তত এটি কথা স্বীকাৰ কৰিব লাগিব যে মহাভাগৱত শাস্ত্ৰত আমাৰ দৰে মলমতি মনুষ্যৰ ভাষ্য প্ৰদান কৰি যোগ দিবলৈ বা যোগ দিব পৰা ব্যাখ্যা কোনো তথ্য আমাৰ হাতত মজুত নাই। কিয়নো আমি সকলোৱে জানো যে এই মহাভাগৱত আদিতে মাত্ৰ 4টি শ্লোকত আছিল আৰু সেই 4টি শ্লোকতেই শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল। আৰু সেই ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক সেই 4 শ্লোকী বা 4 শ্লোকী ভাগৱত প্ৰদান কৰিছিল, তেতিয়া ব্ৰহ্মাদেৱে নাৰদদেৱক এটা কথা কৈছিল যে হে নাৰদ, তুমি তদ বিপুলী কৰোঁ, অৰ্থাৎ তুমি ইয়াক বিস্তাৰ কৰা। আৰু সেই আজ্ঞাকে শিৰোধাৰ্য কৰি নাৰদদেৱৰ পৰা ক্ৰমাৎ শুকদেৱলৈকে ভাগৱতে ইতিমধ্যে ভাগৱতৰ পূৰ্ণ কলেবৰ 12 স্কন্ধ ৰূপ লাভ কৰিলে। গতিকে যি ভাগৱত আদিতে মাত্ৰ 4টি শ্লোকত আছিল, সেই 4টি শ্লোকৰ পৰা আহি আহি মহাভাগৱত শুকদেৱৰ হাতত 12 স্কন্ধ ৰূপ পালে। ইতিমধ্যে ভাগৱতৰ পূৰ্ণ কলেবৰ আমাৰ অগ্ৰত বিৰাজিত হৈ আছে। গতিকে সেই সম্পৰ্কত আমাৰ কিবা ব্যাখ্যা যোগ কৰিবলগীয়া আছে বুলি আমি ধৃষ্টতা প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আমি যিবিলাক কথা পাতোঁ এয়া হৈছে আলোচনা, নুবুজা বিষয়টো বুজি ল'বলৈ আৰু প্ৰশ্ন কৰিবলৈ ঋষিমুনিসকলে আমালৈ একো বাদ নথলেই। কাৰণ ভাগৱতৰ আৰম্ভণিও হৈছে ভগৱত কৃপাৰ জিজ্ঞাসাৰ বাবে। আৰু সেই সম্পৰ্কত ভগৱন্তৰ যিসকল ঐকান্তিক ভক্ত আছিল, উদ্ধৱ বিদুৰ মৈত্ৰেয় আদি ঐকান্তিক ভক্তসকলে ভক্তি মাৰ্গৰ যিখিনি কথা প্ৰভু ভগৱন্তক সুধিব লগা আছিল, সেইখিনি সুধি তাৰ সম্পূৰ্ণ সমিধান মানৱ সমাজৰ কল্যাণৰ বাবে প্ৰদান কৰিলে। তাক মাত্ৰ আপুনি মই গুৰু কৃপাত নিজৰ জীৱনত প্ৰয়োগ কৰি আগবঢ়াটোহে আমাৰ লক্ষ্য। গতিকে আপোনাসৱে নাভাবিব যে আমি আপোনাসৱৰ আগত এতিয়া ভাগৱতৰ ব্যাখ্যা প্ৰদান কৰিম। যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি ব্যাখ্যা শব্দটো ব্যৱহাৰ কৰা হৈছে, আমি কিন্তু ভাগৱতৰ ব্যাখ্যা নকৰোঁ বা আমি সামৰ্থ্যৱানো নহয়। আমাৰ বুদ্ধিৰে সম্প্ৰতিলৈকে যিকেইটা কথা ঢুকি পোৱা হৈছে, আমি তাকহে মাত্ৰ আপোনাসৱৰ আগত ভাষণো নিদিওঁ, উপস্থাপন কৰিম। তাত যদি আপোনাসৱে কিবা নিজা প্ৰয়োজনীয় বুলি ভাবে, তেনেহ'লে আপোনাসৱে গ্ৰহণ কৰিব, আৰু অপ্ৰয়োজনীয় যদি ভাবে তেনেহ'লে তাক পৰিত্যাগ কৰিব। আৰু ভাগৱতৰ তত্ত্ব সম্পৰ্কত আমি এটা কথা ক'বই লাগিব যে অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ গুৰুজনাই এই অনুষ্ঠানত উপবিষ্ট হৈ সেই সম্পৰ্কত আপোনাসৱৰ অগ্ৰত সুন্দৰভাৱে আলোচনা আগবঢ়াই গৈছে। গতিকে যেতিয়া সাক্ষাৎ গুৰু গোবিন্দই তাৰ ওপৰত ভাষ্য ৰাখিছে, তাৰ পাছত আকৌ আমাৰ শিষ্যৰো শিষ্যজনৰ যোগ দিবলগীয়া নাথাকে। কিন্তু আমি যিটো মাৰ্গৰ সৈতে জড়িত হৈ আছোঁ, এই মাৰ্গটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো এইখিনিতে পৰিলক্ষিত হয়। যদিও ভগৱন্তক পাবলৈ বা বিভিন্ন সংসাৰিক কৰ্মবিলাকক প্ৰবৃত্ত থাকিবলৈ শাস্ত্ৰ অনুসৰি বিভিন্ন মাৰ্গ আছে, জ্ঞান মাৰ্গ আছে,
কৰ্ম মাৰ্গ আছে, ধ্যান মাৰ্গ আছে, যোগ মাৰ্গ আছে আৰু ভক্তি মাৰ্গ আছে। সংসাৰিক কিবা বস্তু লাভৰ অৰ্থে যি মাৰ্গ আছে বা ঈশ্বৰ প্ৰাপ্তিৰ ক্ষেত্ৰতো যিমানসমূহ মাৰ্গ আছে, সকলো মাৰ্গৰ ভিতৰত ভক্তি মাৰ্গৰ সৈতে এটা বৰ ডাঙৰ পাৰ্থক্য আছে, যিটো পাৰ্থক্যই ভক্তি মাৰ্গক সকলো মাৰ্গতকৈ শ্ৰেষ্ঠত স্থাপন কৰে। সেই পাৰ্থক্যটি কি? আন যিকোনো মাৰ্গত যিকোনো এজন ব্যক্তিয়ে কিবা এটা কৰ্ম কৰিবলৈ হ'লে তেওঁৰ গুণগত আৰু কৰ্মগত যোগ্যতা থাকিব লাগিব। যদি ব্যক্তিজনৰ গুণগত আৰু কৰ্মগত যোগ্যতা নাথাকে, তেনেহ'লে তেওঁ জ্ঞান মাৰ্গ আচৰণ কৰিব নোৱাৰে। যদি তেওঁৰ গুণগত আৰু কৰ্মগত অৰ্হতা নাথাকে, তেতিয়াহ'লে তেওঁ কৰ্ম মাৰ্গ আশ্ৰয় কৰিব নোৱাৰে। কিন্তু ভক্তি মাৰ্গত যেতিয়া ভক্তসকলৰ সমাজখনে কোনোবা এজন ব্যক্তিক সমাজৰ যিকোনো কৰ্ম এটা কৰিবলৈ আজ্ঞা প্ৰদান কৰে, তেতিয়াহ'লে তেখেতৰ কিমান জ্ঞান আছে, তেখেত সম্পূৰ্ণ ধাৰ্মিক হয় নে নহয়, এই কথা আগত ৰাখি কিন্তু আজ্ঞা নিদিয়ে। কিহৰ ওপৰত ভিত্তি কৰি তেওঁক আজ্ঞা দিয়ে? তেওঁৰ ভাৱৰ ওপৰত। তেওঁৰ গুণগত কৰ্মগত অৰ্হতা আছেনে নাই, এই কথা কিন্তু ভক্তি মাৰ্গৰ প্ৰাথমিক স্তৰত বিচাৰ কৰা নহয়, বিচাৰ কৰা হয় তেওঁ ভাৱত। কাৰণ ভক্তি মাৰ্গত আগবাঢ়িবলৈ হ'লে আমি নিজৰ বুদ্ধিটোক আগত ৰাখি আগবাঢ়িব নোৱাৰোঁ। যদি আমি নিজৰ যুক্তি তৰ্কযুক্ত বুদ্ধিটোক আগত ৰাখি ভক্তি মাৰ্গত জড়িত হওঁ, তেতিয়াহ'লে আমিও মায়াতেই থাকি যাম, আমি ভ্ৰমত থাকি যাম। কি হৈছে কি নহৈছে, কৰিব পাৰিছোঁ নাই পৰা, আপুনি কিমান কৰিছে তেওঁ কিমান কৰিব পাৰিছে, এইখিনিত আমি থাকি যাম। সেইবাবে ভক্তি মানে কি? চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, এইখিনি সামাজিক প্ৰথা, যাৰ জৰিয়তে আমি এটা পৰিৱেশ সৃষ্টি কৰোঁ। সেই পৰিৱেশ সৃষ্টি কৰি আমি ঈশ্বৰৰ সৈতে যুক্ত হ'বলৈ চেষ্টা কৰোঁ। কিন্তু মই পুৱা গধূলা ঈশ্বৰৰ সন্মুখত চাকি গছ সদায় জ্বলাই আছোঁ, ধূপ গছ সদায় জ্বলাই আছোঁ, ঘোষা মই সদায় গাই আছোঁ, কিন্তু তাৰ সৈতে যদি মোৰ ভাৱটো যুক্ত হোৱা নাই, তেনেহ'লে কিন্তু ঈশ্বৰ ভক্তি মই প্ৰাপ্ত কৰিব নোৱাৰোঁ। ঈশ্বৰ ভক্তি বহুত দুৰ্লভ। কোনো এজন ব্যক্তিয়ে জীৱনত বহু দান পুণ্য আচৰণ কৰি ব্ৰহ্মা পদতো অধিষ্ঠিত হ'ব পাৰেগে। যদি কোনো অন্ত্যজাতিও থাকে, সেই অন্ত্যজাতিৰ ব্যক্তিজনেও যদি বহু দান পুণ্য ধৰ্ম কৰ্ম আচৰণ কৰে, তেনেহ'লে তেওঁ ব্ৰহ্মা পদত অধিষ্ঠিত হ'বগে পাৰে। যিজন ব্ৰহ্মা 14 ভুৱনৰ ঊৰ্ধত বহি আছে, সিমানলৈকেও মনুষ্যৰ বাবে দুৰ্লভ নহয়। কিন্তু তাতোতকৈও দুৰ্লভ কি? ঈশ্বৰত ভাৱযুক্ত হৈ ভক্তি আচৰণ কৰাটো। আৰু ঈশ্বৰৰ চৰণত ভক্তি পাবলৈ হ'লে আমি ভাবোঁ যে পূৰ্বৰ জনমত আমাৰ কৰ্ম আছিল, সেইবাবে আমি ভক্তি কৰিব পাৰিছোঁ বা ভক্তি মাৰ্গটো পাইছোঁ। নহয়, ভক্তি আচৰণ কৰিবলৈ হ'লে কেৱল পূৰ্বজনমৰ পুণ্যই পৰ্যাপ্ত নহয়। প্ৰথম ভক্তিক পাবলৈ হ'লে শুদ্ধ ভক্তসকলৰ কৃপা আমাক লাগিব। শুদ্ধ ভক্তৰ কৃপা হ'লেহে গুৰু কৃপা সম্ভৱ, আৰু গুৰু কৃপা হ'লেহে স্বয়ং গোবিন্দৰ কৃপা সম্ভৱ। সেইবাবে চাবচোন, সমাজত যিকোনো এজন ভক্ত বৈষ্ণৱে যেতিয়া কৰ্ম কৰিবলৈ আগবাঢ়ে, তেতিয়া সন্মুখত বহি থকা ভক্ত বৈষ্ণৱৰ সমাজখনক আগ কৰি তেওঁ প্ৰথমতে আজ্ঞা গ্ৰহণ কৰে। সেইখিনি সময়ত তেওঁ এইটো বিচাৰ নকৰে যে সন্মুখত বহি থকা ভকত কেইজন BA পাছ MA পাছ হয়নে নহয়, তেওঁলোকৰ কিমান শাস্ত্ৰৰ জ্ঞান আছে। সেই দৰ্শনটোলৈ ভক্তৰ সমাজলৈ অহা নাযায়। কি দৰ্শন লৈ ভক্তৰ সমাজলৈ অহা যায়? যে সকলো ঈশ্বৰৰ ভক্ত, তাত ভাৱৰ প্ৰাধান্যতা থাকে। সেইবাবে আমি অযোগ্য, আমাৰ মূল্য নাই। ধুনীয়া চোলা এটা পিন্ধি আছো কাৰণে অকণমান কাৰোবাৰ চকুত লাগিব পাৰে, কিন্তু প্ৰকৃততে আমাৰ মূল্য নাই। এইকাৰণেই মূল্য নাই, কেৱল মাংসপিণ্ডৰ শৰীৰটোলৈ আমি থকা দিনকেইটা যাপন কৰি আছো। মূল্য কাৰ আছে? এই শৰীৰটোৰ ভিতৰত যি চৈতন্য সত্তা বহি আছে, তেওঁৰ বাস্তৱিক মূল্য আছে।
সেইবাবে ভাগৱতৰ মাৰ্গ মান যশ পদ মৰ্যাদা সম্পত্তি প্ৰাপ্তিৰ মাৰ্গ নহয়। ভাগৱতৰ মাৰ্গ হৈছে অনুতাপ অনুভৱ কৰাৰ মাৰ্গ। কিয় আমি অনুতাপ অনুভৱ কৰাৰ মাৰ্গ বুলি কৈছো? কাৰণ ভাগৱতত আপুনি মই মনেৰে ভাল পোৱা কথাবিলাক কিন্তু নাই। আমি কোনবিলাক কথা ভাল পাওঁ? লাখ বিলাসিতা, আৰাম, ঐশ্বৰ্য, ধন সম্পদ, এইবিলাক সকলোৱে ভাল পায়, কিন্তু এইবিলাকৰ বিষয়ে ভাগৱতত নাই। ভাগৱতত কি আছে? ভাগৱতৰ প্ৰতিটো আখ্যান, প্ৰতিটো অধ্যায়ে আমাক অনুভৱ কৰাব বিচাৰিছে যে চিন্তামগ্ন হৈ জীৱনটো যাপন কৰা। কি চিন্তা? খাবলৈ ববলৈ চিন্তাৰ কথা কোৱা হোৱা নাই। ভাগৱতে কৈছে কি? যে চিন্তা কৰি চোৱা